বসাই দেখি পাব সঁচাকে সঁচাকে মই আই দেহি তোমাক দেখি পাব সঁচাকে সঁচাকে মই অ ভন্টি বঙাইগাঁৱলৈ আহিবা চুটি কাপোৰ পিন্ধি নাহিবা অ ভন্টি বঙাইগাঁৱলৈ আহিবা চুটি কাপোৰ পিন্ধি নাহিবা। নমস্কাৰ, মই অনুজিত সিংহ। মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ শিৱনশিলাত। আৰু শিৱনশিলাত আজি আমাৰ মলত উপস্থিত আছে বঙাইগাঁৱৰ উদীয়মান কণ্ঠশিল্পী কুমাৰ চন্ন। আৰু আজি এই ইচিকতে তেওঁৰ মনৰ কথা জানিব চেষ্টা কৰিম। আহকচোন তেওঁৰ লগত কথা পাতি লওঁ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ ইমান ধুনীয়াকৈ আমাক এখন প্লেটফৰ্ম দিছে। আচলতে ক'ব লাগিব, কাৰণ আমাৰ উদীয়মান শিল্পীসকলক এখন চান্স দিছে আৰু এটা সুযোগ দিছে গীত পৰীক্ষণ কৰিবলৈ। তবে মই ইনভাইট কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাক। মই তোমাৰ পৰিচয়টো জানিব বিচাৰিম। প্ৰথমে মই পৰিচয়টো হ'ল, মোৰ নাম আচলতে স্বৰ্ণ কুমাৰ। বহুতে মানে কি হৈছে, গীতবিলাকত আমাৰ আজিকালি কি হৈছে, আমাৰ খুৰাই তেনেকৈ নাম দিছে এটা কুমাৰ চন্ন বুলি। কুমাৰ চন্ন বুলি বহুতেই আচলতে কিছুমানে কুমাৰ চন্ন বুলি বহুতেই জানে। তো মোৰ পৰিচয়টো এনেকুৱাই আৰু ঘৰত মোৰ মা দেউতা, তাৰপিছত ডাঙৰ দাদা এজন আছে আৰু মই আছোঁ। আৰু নামবিলাক কৈ দিব। নামবিলাক জানিলে হয়তো ভাল পাব আমাৰ দৰ্শকসকলে। মোৰ আচলতে দেউতাৰ নাম হ'ল ধজেন ৰায়, মাৰ নাম হ'ল নমেবালা ৰায়, আৰু দাদাৰ নাম আচলতে মনোৰঞ্জন ৰায়। এইখিনিয়ে। আচ্ছা, এতিয়া জানিব চেষ্টা কৰিম, তুমি জন্ম কিমান চনত? জন্ম আচলতে মোৰ 1999। তোমাৰ শিক্ষা ক'ত কেনেকৈ হৈছিল? আচলতে আমি LP স্কুলটো আমাৰ শিৱনশিলাতে পঢ়িছিলোঁ। তাৰপিছত আপোনাৰ এম ই স্কুলো শিৱনশিলাতে। তাৰপিছত কলেজ পালোঁ অবেশ্বৰীত পঢ়িছিলোঁ। অবেশ্বৰী HSMP স্কুল। তাৰপিছত গ্ৰেজুৱেশ্যনটো আমাৰ এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই, 6th চেমত পঢ়ি আছোঁ। তো এতিয়া অভয়পুৰী মহাবিদ্যালয়ত পঢ়ি আছে। আচ্ছা, এতিয়া জানিব চেষ্টা কৰিম। এতিয়া তুমি যেতিয়া মানে এই সংগীত জগতখনত কেতিয়াৰ পৰা খোজ পেলাইছিল? আচলতে সংগীতৰ পৰিৱেশটো তেনেকৈ গাঁৱত পাইছিলোঁ আমি, ঘৰত তেনেকৈ বিশেষভাৱে পোৱা নাই। তো আমি গাঁৱত যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া গাঁৱত দোমাহী মানে মাঘ বিহু যেতিয়া হয়, আমাৰ গাঁৱত দোমাহী বুলি কয় আচলতে। তেতিয়া আমাৰ ওচৰৰ খুৰাহঁতে বা দাদাহঁতে ধুনীয়াকৈ এটা গোট হৈ এটা বৈঠক বহিছিল, মানে আখৰা কৰিছিল। তেতিয়া আমি সংগীতৰ পৰিৱেশটো পাইছিলোঁ। তেতিয়া অলপ তেনেকৈ শিকিছিলোঁ আমি খুৰাহঁতৰ পৰা। তেতিয়া সেনেকৈ শিকি আমি এতিয়া এতিয়া শিকিলোঁ আমি শালমাৰা মূৰ্ছনা সংগীত বিদ্যালয়। এতিয়াও শিকি আছোঁ, কমপ্লিট হোৱা নাই আমাৰ। এতিয়া এটা তোমাৰ গান বঙাইগাঁৱলৈ আহিবা, এতিয়া খুব জনপ্ৰিয় হৈছে। আৰু সেই জনপ্ৰিয়তা তোমাৰ ভাল পাইছে ৰাইজে। সেই জনপ্ৰিয়তাখিনিত তোমাক বহুতে হয়তো চিনি পায়। এই যে বঙাইগাঁৱলৈ আহিবা, এই গানটা যে মানে কেনেকৈ মানে সৃষ্টি হ'ল, তোমাৰ মনত কেনেকৈ মানে আহিল সেই গানটাৰ, মানে অলপমান যদি হৈ যায়। আচলতে সেইটো কথা বহুত দিনৰ আচলতে এটা আশা থাকে, চব গায়কৰে এটা আশা থাকে যে এলবাম এটা কৰিম বা এলবাম কৰিম। মোৰো তেনেকৈ আশা আছিল যে সৰুৰ পৰা ধুনীয়াকৈ আমি এতিয়া দেখা পাইছোঁ জুবিন দাসকল, তেখেতে ধুনীয়া গীত গায়। তেখেতসকলৰ গীত আমি অনুসৰণ কৰি আহি আমি নিজৰো এটা এলবাম ওলাম বুলি ভাবিছোঁ। আৰু এনেকৈ আমি ঠিক আমাৰ 3 বছৰমান আগত, 3-4 বছৰমান আগতে মই গীতৰ কথা এটা ভাবিলোঁ যে আমাৰ জিলাখন বা ডিষ্ট্ৰিক্টক লৈ এটা গীত মানে ৰচনা কৰিব পাৰোঁ। তো ভাবিলোঁ মই। তো আমাৰ এজন বিশিষ্ট খুৰা আছে আমাৰ ওচৰৰ, উজ্জ্বল কুমাৰ ৰাজবংশী আচলতে। তেখেত এতিয়া ধুবুৰীত থাকে কৰ্মসূত্ৰে। তো তেখেতক মই ফোন কৰিলোঁ। আমাৰ ভাল ফ্ৰেণ্ডশ্বিপ আছিল আগৰ পৰাই। আচলতে তেখেতে ক'লে এটা গান আছিল খুৰা, এটা গান লিখিব লাগে আমি।
এনেকৈ ভাবিলোঁ তো মই তেনেকৈতো গান লিখোঁ আচলতে লিখি তাৰপিছত ৱাৰ্ডখিনি আমাৰ উজ্জ্বল খুৰাই ঠিক কৰি দিলে মানে কাৰেকশ্যন কৰি দিলে ৱাৰ্ডখিনি তো তেনেকৈ মই বঙাইগাঁও আমাৰ যিহেতু বঙাইগাঁৱৰ ল'ৰা তো বঙাইগাঁৱৰ বিষয়ে ডিষ্ট্ৰিক্টখনৰ বিষয়ে যদি এটা গীত ওলাব পাৰোঁ সেইটো ভাল কথা হয় আচলতে তেনেকৈ গীতটি ভাৱ আহিল তো ভণ্টি বঙাইগাঁৱলৈ আহিবা তেনেকৈ এটা শব্দ হঠাৎ পাই গ'লোঁ মানে আচলতে ভণ্টিবিলাকক মানে ধেমালি কৰি আৰু এটা পাই গ'লোঁ আৰু অপশ্যন এটা গীতখন ওলাবলৈ আচলতে এতিয়া তেনেকৈ কিমান চনত হৈছিল এতিয়া যেতিয়া গানটা যেতিয়া ৰিলিজ হৈছিলে এতিয়া মুক্তি পাইছিলে মুক্তি পোৱাটো আচলতে আমাৰ ঠিক এই বছৰ এবছৰ হ'ল প্ৰায় এবছৰ হ'ল আচ্ছা এবছৰে হ'ল গীতটি ৰিলিজ তো ৰাইজে ভাল পাইছে ভাল পাইছে নাজানো তো বহুতে চাইছে আৰু যদি কোনোবাই এতিয়ালৈকে চোৱা নাই তেওঁ মই ডিছক্ৰিপশ্যনত মই তেওঁৰ লিংকটা দিম কুমাৰ চন্দ্ৰৰ ইউটিউব চেনেলৰ লিংকটা তেওঁ তাতে যাই হেনা ভিজিট কৰি তেতিয়া চাব পাৰিব আৰু দুটিমান গীত আহি আছে মোৰ পৰিকল্পনা চলি আছে নতুন পৰিকল্পনা প্ৰেমৰ চাইকেল প্ৰায় হৈছে আৰু আমি ভিডিঅ' কৰি ৰিলিজ দিম আপোনালোকৰ পাব আপোনালোকে এতিয়া কিবা এটা কিমান দিন পিছত মানে এটা মানে পৰিকল্পনা আছে এতিয়া আচলতে এই পৰিস্থিতি নাহাতে মানে কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পৰিস্থিতি নহাতে আচলতে আমি ৰিলিজ দিব লাগিছিলে তো বিশেষ কাৰণত আমাৰ প্ৰব্লেম হৈ গ'ল তো প্ৰব্লেমৰ কাৰণে আমি ৰিলিজ দিব নোৱাৰিলোঁ তো এতিয়া আমাৰ আহক দিনবিলাক ভালে কুশলে আহক তো ভালে কুশলে আহিলে আমি আগৰ দৰে ঘূৰি আহক কাম কৰিব পৰা যাব তেতিয়া ভালকৈ আমি ভিডিঅ' বনাই পিনে আপোনালোকক আগবঢ়াই দিয়া হ'ব নিশ্চয় তেতিয়ালৈকে আমি সকলোৱে ৰখিব লাগিব হয় আচ্ছা এতিয়া আমি কুমাৰ চন্দ্ৰৰ পৰা গান শুনিব বিচাৰিম তেওঁৰ পৰা গান শুনি লওক আহকচোন আচ্ছা এতিয়া কি গান গাবা এটি আচলতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ আচ্ছা মহান সৃষ্টিক আচলতে সুঁৱৰি এটি ৰাভা গীত গাবলৈ চেষ্টা কৰিছোঁ আচলতে গাইছোঁ আচ্ছা জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা মানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা মোৰ জনমৰ শুভ লগন যদিহে আমাৰ পুৰা মানে মোৰ হিয়াৰ পূৰ্ণ আশা ৰজনমৰ শুভ লগন কাঠি ৰাখিলা এই জনমৰ কুমালা যতনে তুমি গাঁঠি ৰাখিলা তাহানিও তুমি নিপিন্ধালা তাহানিও তুমি নিপিন্ধালা ধন্যবাদ জনাইছোঁ প্ৰথমে আপোনাক ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আচলতে আয়োজন কৰিছে আমি খুব এটা ধুনীয়া পৰিৱেশত আছোঁ আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত খুব নদী তাৰপিছত পিছফালে আমাৰ ধুনীয়াকৈ আপোনালোকে দেখা পাইছে পাহাৰ এনেকুৱা এটা ধুনীয়া পৰিৱেশত আছোঁ ধন্যবাদ জনাইছোঁ ইনভাইট কৰাৰ কাৰণে ঠিক আছে এতিয়া জানিব চেষ্টা কৰিম প্ৰিয় খাদ্য কি প্ৰিয় খাদ্য বুলি ক'লে মই এনেই তেনেকৈ ভেজাল খাদ্যবিলাক ইমান ভাল নাপাওঁ আচলতে থলুৱা খাদ্যবিলাক ভাল লাগে ন কলডিল তাৰপিছত তেনেকৈ আৰু থলুৱা যোনখিনি আমাৰ খাদ্য আছে সেইখিনি খাই আৰু ভাল পাওঁ তো গাঁৱত যিহেতু সৰুৰ পৰা গাঁৱত ডাঙৰ দীঘল হৈছোঁ এতিয়াও গাঁৱতে আছোঁ
আৰু তেওঁৰ পৰা বহুতো কথা জানিব চেষ্টা কৰিম। এতিয়া মই তোমাৰ পৰা জানিব চেষ্টা কৰিম তোমাৰ ভাল অভ্যাস কি? এটা মানুহৰ ভাল অভ্যাস বেয়া অভ্যাস থাকে, কিন্তু এইটো ভাল অভ্যাস মই নিজে কেনেকৈ ক'ম? এইটো তথাপিও তোমাৰ এটা যোনখিনি আমাৰ লগৰবোৰে ক'ব কি ভাল অভ্যাস বা কি ব্যৱহাৰ, আচলতে মই ভাবোঁ তেনেকৈ তোমাৰ এটা লগৰবোৰে কিছুমান কয় আৰু আচলতে মই টাইমত আচলতে কথাবিলাক মই চব আচলতে টাইমত কৰোঁ আচলতে। এতিয়া লগৰবোৰে কয় আৰু তোমাৰ এটা জবান এটা আছে আৰু তেনেকৈ কয় আৰু। এতিয়া যেতিয়া ভাল অভ্যাস কওঁ তেতিয়া তাৰপিছত বেয়া অভ্যাসটা আহে। বেয়া অভ্যাসটা কি? বেয়া হয় আচলতে মই বেছি শুই থাকোঁ বেছি, তো আচলতে বেয়া অভ্যাস বুলি ক'ব লাগিব। বেয়া অভ্যাস বুলি ক'ব লাগিব। তেতিয়া অলপমান সোনকালে উঠিব চেষ্টা কৰিবা। ঠিক আছে, এইটো এতিয়া ট্ৰাই কৰি আছোঁ। ৰাতিপুৱা সোনকালে উঠিব লাগে। আচলতে কি হয় আমাৰ যিমানখিনি জুবিন দাক দেখা পাওঁ বা যিকোনো ছিংগাৰবিলাকক দেখা পাওঁ যে আচলতে ৰাতি গানৰ আমি কিছুমান চিন্তা কৰি থাকোঁ। ৰাতি বহুত মানে দেৰিকৈ টোপনি যাওঁ আচলতে। সেইটো কাৰণে উঠাতে অকণমান প্ৰব্লেম হয়। তো আমি আকৌ আগৰ দৰে, এতিয়াতো লকডাউনৰ কাৰণে অকণমান দেৰি হয়, ফ্ৰী পাইছোঁ, মোবাইল অকণমান দেৰিকৈ মোবাইল মানে ইউজ কৰোঁ। গানৰ মানে চিন্তাধাৰাবিলাক আহি যায় আচলতে। তেতিয়া যেতিয়া ৰাতি হৈ যাব তেতিয়া গানৰ মানে কথাবিলাক ভাল আহে না। এটা ভাল অভ্যাস কিন্তু। বেয়া অভ্যাসটা গেল আমাৰ কুমাৰ চৰণৰ হা। এতিয়া বৰ্তমান ব্যস্ততা কি ব্যস্ততা আছে? ব্যস্ততা বুলি ক'লে তেনেকৈ ইমান ব্যস্ততা নাই, তথাপিও গীত নতুন গীত চাই আছোঁ, নতুন পুৰণি গীতবিলাক। আৰু লকডাউন বুলি অকণমান মোবাইলটো বেছিকৈ ইউজ কৰোঁ আচলতে। আৰু তেনেকৈ নতুন দুটিমান গীতৰ পৰিকল্পনা চলি আছে, আৰু লিৰিক্সো মই নিজেও লিৰিক্স লিখি বেলেগক মানে গোৱাত মানে সহায় কৰোঁ আচলতে। তো লাইভ ছেশ্যনবিলাকো কৰি আছোঁ। ইনভাইট কৰে, তো এতিয়া বাকী আছে আৰু কৰিব। আৰু নতুন গীতৰ তেনেকৈ পৰিকল্পনা কৰি আছোঁ। এইখিনি আৰু ভৱিষ্যত পৰিকল্পনা কি? মানে এই সংগীত জগতখনক লৈ ভৱিষ্যত পৰিকল্পনা কিবা তোমাৰ? ভৱিষ্যত আচলতে তেনেকৈ এজন ভাল শিল্পী হোৱা আচলতে। আচলতে ভাল এজন প্ৰতিষ্ঠিত আচলতে নিজকে যাতে চিনি পায় আৰু ৰাইজে, তেনেকুৱাই আৰু তো আমি গীতৰ মাজেৰে আৰু ভাবি থাকোঁ ফিল্মৰো কেতিয়াবা যদি সুযোগ পাওঁ ফিল্মো কৰিম, তো ভাবি থাকোঁ তেনেকৈ আৰু পৰিকল্পনা। এতিয়া মই তোমাৰ গান এটা শুনিব বিচাৰিম, যেতিয়া কণ্টি বঙাইগাঁৱলৈ আহিবা এই গান এটা এইখিনিতে এটা কথা ক'ব লাগিব। মই আচলতে গীতটিত মোক বহুত ফ্ৰেণ্ডসকলে মানে বহুত বন্ধুসকলে আমাৰ সহায় কৰিছে আচলতে। গীতটিত সহযোগিতা পাইছোঁ সকলোৰে। আচলতে গোটেইবিলাকে নাম ক'ব নোৱাৰিম, তো যোনে সহায় কৰিছে আমাৰ সকলোকে মই মোৰ অন্তৰৰ পৰা আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ লগত গীতটিত মিউজিক কৰিছে বিজু চৰকাৰ দা, তেখেতে মিউজিক কৰিছে। আৰু মোৰ লগত গাইছে সকলোৱে জানে মণিষা দেৱী, মণিষা বাই গাইছে, খুব ধুনীয়াকৈ গাইছে। বঙাইগাঁৱলৈ আহিবা মণিষা বাই গাইছে। মণিষা দেৱী গাইছে মোৰ লগত, গাইছোঁ। গুণগুণাই দিছোঁ আপোনালোকক। অ ভন্তি বঙাইগাঁৱলৈ আহিবা, চুটি কাপোৰ পিন্ধি নাহিবা, বিদেশীৰ দৰে তুমি নহবা, গাঁৱৰে মান তুমি ৰাখিবা। সদায় মেখেলা চাদৰ পিন্ধিবা, নিজকে অসমীয়া বুলিবা। আচলতে আমি সৰুৰ পৰা গাঁৱত ডাঙৰ দীঘল হোৱা ল'ৰা ক'ব লাগিব। তেনেকৈ আহি আছোঁ সংগীতৰ যাত্ৰা। তেনেকৈ দুটিমান গীত ওলালোঁ আৰু দুটিমান গীত বাকী আছে আমাৰ, এতিয়া ষ্টক আছে। তো আমি সৰুৰ পৰাই গীত গাই আহিছোঁ। আচলতে বিহুৰ প্ৰগ্ৰাম হওক বা যিকোনো শিক্ষা অনুষ্ঠানৰ প্ৰগ্ৰাম হওক, তো পূজাৰ প্ৰগ্ৰাম হওক, সকলো গীত গাই আহিছোঁ আচলতে সৰুৰ পৰা। আমি ক্লাছ 5 ক্লাছৰ পৰা গাইছিলোঁ। আৰু সৰুতে
কি আছিল আমাৰ গাঁৱত এনেকৈ বৈঠক বহে ন, বৈঠকত আমি গীত পৰিৱেশন কৰিছিলোঁ। খুৰাহঁতৰ লগত খুৰাহঁতে গীত শিকাইছিল বা তেনেকৈ আমি আহি আমি আজি আচলতে এতিয়া শিকি আছোঁ, আচলতে চৰ্চা হৈ আছে আমাৰ এনেকৈ। তো এইখিনি আৰু এতিয়া চন্দ্ৰ আমাক কি গান শুনাবা? আচলতে এটি খুব ভাল লগা গীত, জুবিনদাৰ গীত। চেষ্টা কৰিছোঁ দেই, অকণমান গুণগুণাইছোঁ। মা গাই দিব মা গীতটি, চেষ্টা কৰিছোঁ দেই। গানেতি গোৱা মা হাত পুৰা দিয়া না মা হেৰালে কিনিবা বিচাৰি আনি দিয়া মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গানেতি গোৱা না মা হাত পুৰা দিয়া না মা কোনেনো দিব মুচি মোৰ চকুৰ পানী, কোনেনো কবহি তেজীমলাৰ কাহিনী, মোৰ বুক লগা নাই মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলৈ আহা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গানেতি গোৱা না মা হাত বুলাই দিয়া না মা। চেষ্টা কৰিছোঁ দেই। এতিয়া শেষত আমাৰ দৰ্শকসকলক কি হ'ব অলপমান কৈ দিয়ক। কি ক'ম আৰু দৰ্শকসকলক, ঘৰত থাকক, সুৰক্ষিত থাকক। আপোনালোকে জানে যে দেশৰ বা গোটেই বিশ্বৰ পৰিস্থিতি কি চলি আছে। কৰোণা এটা খুব ভয়ানক সন্ত্ৰাস সৃষ্টি কৰিছে কৰোণাই। তো সকলো বৰ্তমান অসমতো খুব বৃদ্ধি পাই আছে আচলতে কৰোণা বেমাৰ। তো ভালদৰে থাকক সকলোৱে, আৰু চৰকাৰে জাপি দিয়া যিবোৰ নীতি নিয়ম আছে পালন কৰক ভালদৰে, সেইখিনিয়ে ক'ম আৰু ভালদৰে থাকক। সকলোৱে যেতিয়া এই আমাৰ মহামাৰী কৰোণাৰ যেতিয়া বিয়পি পৰিছে আমাৰ মাজত, তো এতিয়া সকলোৱে মানে অলপমান সামাজিক দূৰত্ব মানি চলক। হয় হয়, সেইটোৱে আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব, হয় না? সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। য়েছ, এটা কথা মই ক'ব লাগিব, পাহৰিছোঁ মই। এটি গীত কৰিছিলোঁ, ৰচনা কৰিছিলোঁ মই। কৰোণাৰ গীত এটি কৰিছিলোঁ। অকণমান গুণগুণাই দে। চেষ্টা কৰিছোঁ দেই। কামাখ্যা ছাৰ জড়িত আছে আচলতে এইটো গীতত। কামাখ্যা ছাৰে লিখাত সহায় কৰিছে আচলতে মোৰ লগত, তেখেতৰ কথা ক'ব লাগিব। তো অকণমান গুণগুণাই দিছোঁ। শুনা 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 ভাই, ঘৰৰ পৰা ননাবা, বিশ্ববাসীয়ে ভগি আছে বিশ্বত্ৰাস কৰোণা। লকডাউন মানি চলিলে সাৱনেৰে চেনিটাইজ কৰিবা, সাৱধান হৈ থাকিলে কৰোণাক পৰাজয় কৰিবা। শুনা শুনা শুনাবা, ঘৰৰ পৰা ননাবা, বিশ্ববাসীয়ে ভগি আছে বিশ্বত্ৰাস কৰোণা। আজি বিশ্বৰ জনগণ জাগিবৰ হ'ল, কৰোণা মহামাৰীক খেদু কৰিব। নাই কোনো জাতি, নাই কোনো ধৰ্ম,
সাৱধান বৰ্ষ কৰোণা মহামাৰী খেতি বৰ্ষ শুনা 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 বা মনৰ পৰা নলাবা বিশ্ববাসীয়ে ভগি আছে বিশ্বত ৰাগ কৰোণা। এইখিনি আছিল আচলতে ভিতৰ কথা। ধন্যবাদ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মই আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।